ৰাইজ তো বৰষুণ দি আছে গাহৰিকে খাই দিং আৰু ৰাইজ ফাৰ্ষ্ট বইল কৰি লৈছোঁ 2000 মাৰোঁ আৰু মানে মনৰ সান্তনা মানে পিঠাগুড়িৰ পৰা বাচিবলৈ সেইটো এটা এনেই ভয় আৰু তাৰপিছত দুটা বিলাহী বইল কৰিবলৈ বনাই আছোঁ দেখাই আছোঁ বাঁহৰ গাজ দিম লগতে শুকান জলকীয়া কেতিয়াবা মানে বইল কৰি দি দিম এইটো টুকি নহয় দেই এইটো ফ্ৰেছ কেক এয়া ধুই লওঁ তাৰপিছত এয়া শুকান জলকীয়া ইয়াতে এড কৰি দিম যদি জ্বলা বেছি লাগে আৰু দিব পাৰে এইখিনি যথেষ্ট জ্বলা হ'ব এক্সট্ৰাকে So, itu boil. So, দুটা হুইসেল মৰাৰ পিছত মই বিলাহী আৰু জলকীয়াখিনি ওলাই পেলাই মিক্স কৰি মানে মিক্সি দি দিম আৰু খুন্দনা মাৰি দিম তাৰপিছত আৰু নৰ্মেল আদা নহৰু পিঁয়াজ খতম কাহানি ফ্ৰাই যে নহৰু আৰু আধা কেজি মোক গাহৰি মাংস কমপ্লিট এটা নহৰু দিছোঁ নহৰুতে ভাল লাগেতো কিছুমানে বেয়া হ'ব পাৰে এতিয়া মজা আছে এইটো খুন্দি তো হৈ গ'ল মিক্সিটো দিব পাৰে যে অলপ বেছিকৈ মিহি লাগে মই এইটো নিদিওঁ কিন্তু বিলাহী আৰু শুকান জলকীয়াটো দি দিওঁ মিক্সি তো মাংস বইল একদম তো ইয়াৰে বস্তুকেইটা ওলাই ল'ব ৰাইচ গোটেই বস্তুখিনি ওলাই দিলোঁ এইখিনি মিক্স কৰি দিম ৰাইচ এয়া মিক্সি গ্ৰাইণ্ড হৈ গ'ল ৰাইচ মাংসখিনি ওলাই দিলোঁ অলপ তেলটো ওলাই লওঁ এনেও ডাইৰেক্ট বনাই দিব পাৰিছোঁ নাই কিন্তু অলপ তেলটো ওলাই মই ফ্ৰাই নিচিনা কৰি দিওঁ তাৰপিছত হেৰি কৰি দিওঁ জলকীয়া এটা খাই দিওঁ আপোনালোকে বইল কৰোঁতে নিমখ দিব পাৰে নিদিব পাৰে মই দিয়া নাই আৰু এদিনেই উজু বনাবলৈ বইল আৰু একো দৰকাৰ নাই খালি নহৰুটো গুচাওঁতে সময় লাগে বাকী একো নাই বনাই দিলে হৈ গ'ল খতম কান্দি একদম জলদি কৰি দিয়ে ৰাইচ অলপ পিঁয়াজখিনি দি দিওঁ এতিয়া ৰাইচ এতিয়া আদা নহৰু বস্তুখিনি দি দিওঁ বোলে আচলতে নহৰু পিছত দিলেও হয় কিন্তু নহৰুটো বেছি সময় নালাগে হেৰিমতে সিজোতে একেলগে দিলেও একো নাই টেনশ্যন এতিয়া নিমখ অলপ দি দিওঁ হালধি দিলে দিব পাৰে নিদিলে নিদিব পাৰিব বিলাহী আৰু শুকান জলকীয়া দিছোঁতো তো আপোনাৰ ৰঙা হ'বই নিমখটো দিছোঁ পিছত আকৌ টেষ্ট কৰি পেলাই আকৌ দিম যদি কমিছে এতিয়া লগতে বেছি দিম দিব এইটো সিজক তেতিয়ালৈকে এইটো ডাবুলটো বহুত বেছি নাই শেষেও হৈছে এইটো দিম লাষ্টত দি দিম দিয়াৰ পিছত তো এয়া গ্ৰাইণ্ড কৰি লোৱা আপোনাৰ বিলাহী আৰু শুকান জলকীয়াটো দি দিওঁ মজা আছে এনেকা
লৰাই দিয়ক কৰি আছে অলপ শুকাব লাগিব পানীটো ৰাইচ এতিয়া আৰামত বেম্বু শ্বুট দি দিওঁ কালাৰটো চাওক বাহ 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 বঢ়িয়া ধুনীয়াকৈ বেম্বু শ্বুট মই বাঁহৰ গাজৰ গোন্ধটো মই বিৰাট ভাল পাওঁ মজাছে দি দিওঁ মই এফালে বেম্বু হেৰি পৰ্ক খাইছোঁ তাই এফালে মাছ বনাই আছে দুপিচমান খাব নেক্সট টাইম মই খাব লাগিব আধা কেজি গেছ হ'ব বুলি বেছিকৈ বনাইছোঁ এইয়া ত' বস্তুটো এতিয়া হৈ যাব আৰামত হ'লে আৰু অলপমান সিজাই দিম বেম্বু শ্বুটটো ৰাইচ ইটছ ৰেডি গেছটো বন্ধ কৰি দিওঁ আৰু কালাৰ দিছে নে অ' মাই গড ৰাইচ মাই গাহৰি ইজ ৰেডি তেল একদম অইল দিয়া নাই জাষ্ট ইয়াৰ পৰা বনোৱা দেখিলে অলপমান হেৰি কৰি যদি এইখিনি তেল নালাগে পানী বেছিকৈ দি দিব মানে আগতে দি দিব চ'